নমস্কাৰ। 19 তাৰিখে যি দুৰ্ঘটনা ঘটিছে আমি সবে হতভম্ব হৈ পৰিছো। আমি মনক বাৰে বাৰে বুজাইছো, তথাপিও মানি লোৱা নাই। আমি এতিয়া ভাবো যে এয়া সম্ভৱ নহয়, যে জুবিন দা আমাৰ মাজত নাই। আৰু আমি জানো অসমৰ প্ৰত্যেকৰে বুকুৰ মাজত এনেকুৱা এটা বেদনা হৈছে যি আমি কল্পনা কৰিব নোৱাৰো। আমাৰ প্ৰত্যেকৰে এনেকুৱা অৱস্থা হৈছে আমি ভাষাৰে ক'ব নোৱাৰো। কিন্তু নিয়তিৰে আমি জানো জন্ম হলে মৰিব লাগিব, আৰু জুবিন দাই যে এনেকে ঢুকাব আমাৰ মাজৰ পৰা নোহোৱা আমি কেতিয়াও কল্পনা কৰিব পৰা নাই। জুবিন দা আমাৰ সাথী, আমাৰ অসমৰ, আমাৰ দেশৰ গৌৰৱ আছিল, লেজেণ্ড। জুবিন দাই আমাৰ কাৰণে, আমাৰ জাতিৰ কাৰণে, আমাৰ কৃষ্টিৰ কাৰণে যিখিনি কৰি গৈছে কোনেও কৰিব নোৱাৰে। আমাৰ আইডেল, আমাৰ প্ৰেৰণা আছিল জুবিন দা, আমাৰ ৰত্ন, অমূল্য ৰত্ন আমাৰ মাজৰ পৰা নোহোৱা হৈছে। আমি কেতিয়াও মানি ল'ব পৰা নাই। যিমান কি সহায় সহযোগিতা কৰিছে, নিস্বাৰ্থভাৱে মানুহক সহায় সহযোগিতা কৰিছে, যিকোনো কামত আগবাঢ়ি গৈছে, আমি তেনেকে যাব লাগিব। আমি জুবিন দাৰ ৰৈ থকা সপোনখিনি আমাৰ পূৰণ কৰিব লাগিব। প্ৰত্যেকে আমাৰ এইটো দায়িত্ব কৰ্তব্য পালন কৰিব লাগিব। জুবিন দা আমাৰ নৱপ্ৰজন্মই যাতে জুবিন দাৰ বিষয়ে জানে, জুবিন দাই যি কৰিব বিচাৰিছিল সপোনখিনি বাস্তৱত পূৰণ কৰিব পাৰে, সেইখিনি আমাৰ প্ৰত্যেকৰে অসমৰ প্ৰতিজন ব্যক্তিৰে দায়িত্ব কৰ্তব্য আছে। জুবিনৰ সপোন ৰৈ যোৱা সপোনখিনি বাস্তৱত পূৰণ কৰা, আৰু জুবিনৰ যি আদৰ্শ জুবিন দাৰ আমাৰ, সেই আদৰ্শখিনি ধৰি ৰখাৰ আমাৰ প্ৰত্যেকৰে মাজত সেইখিনি গুণ থাকিব লাগিব। যি আমি যদি সঁচা ভাল পাওঁ জুবিন দা, আমি বেলেগক নিস্বাৰ্থভাৱে সহায় সহযোগিতা কৰিম। তাৰ লগতে তাৰ যি গান শুনি শুনি আমি সৰু ডাঙৰ হৈছো, সেই গান আমি অমৰ কৰি ৰাখিব পাৰো। বৰ্তমান বহুত ব্যক্তিয়ে বহুতে মনৰ দুখত আৱেগত আহি বিভিন্ন ধৰণৰ কথা কৈছে। প্ৰথমতে আমাৰ চাব লাগিব জুবিন দাক ভালদৰে আমি সমাধিটো, তাৰ পিছত আমি বাকীখিনি কৰিম, ইনভেষ্টিগেশ্যন আমি কৰিম, পিছত আমি কৰিম। কিন্তু আমাৰ প্ৰথমতে জুবিন দাক সমাধিটো ভালকে দিব। আৰু বৰ্তমান যে কৈছে শেখৰক যিমানবিলাক আমি কথা কৈ আছো, কিন্তু আমাৰ ভুল আমিও আছো। জুবিন দাই আমাৰ জানানে যিমান আমি এইখিনি অনুভৱ কৰিব পৰা নাই, যিখিনি জুবিন দাক আমাৰ চিকিউৰিটি দিব লাগিছিল আমি দিয়া নাই, সেইটো আমাৰ প্ৰত্যেকৰে ভুল। এতিয়া যোৱাৰ পিছত গৈ পিনে একো লাভ নাই। জুবিন দাক প্ৰথমৰ পৰা এইখিনি আমাৰ কেয়াৰ ল'ব লাগিছিল, গুৰুত্ব ল'ব লাগিছিল, চিকিউৰিটি দিব লাগিছিল জুবিন দাক, কিন্তু আমি দিয়া নাই। এতিয়া আমাৰোতো এইবিলাক ভুল হৈছে। এতিয়া কি কৰিম? যি হৈ গৈছে হৈ গৈছে, এতিয়াতো কৈ একো লাভ নাই। যিয়ে দোষী সেই শাস্তি পাব। তো এতিয়া যাতে জুবিন দাক আমি ভালদৰে বিদায় দিব পাৰো, সমাধি দিব পাৰো, সেই কৰিব লাগিব। জুবিন দা চবকে কেনেকে থাকিম? দুদিনৰ পৰা কোনেও ভালদৰে শুব পৰা নাই। স্বৰ্গ প্ৰাপ্তি হোৱা চিৰশান্তিৰ যি তুমি টোপনি মাৰিছা, সেই টোপনি তোমাৰ সফল হওক।